হেল্ল'। বৰুৱানী ভালনে তোমাৰ? মই জানা কালি কাপোৰ এযোৰ ললো, বহুত ধুনীয়া লাগিছে। তুমি চাবলৈ আহিবা হা। আমাৰ সেইজনী আছে চাগে ভিতৰতে সোমাই, শুব জানে আৰু খাব জানে কি জানে। তুমি যাব হ'ল নহয়, জলদি কৰা। আমাৰ এওঁ যাবলৈ ওলাই আছে জানা। মই তোমাৰ লগত পিছত কথা পাতিম হা, তুমি আহিবা কিন্তু দেই। এতিয়া দেউতা তুমি যাবাগে, মোৰ কাৰণে কাপোৰ এযোৰ আনি দিবা দেই দেউতা। তুমি কিন্তু ভালকে থাকিবা দেই, আৰু খোৱা বোৱা সময়তে কৰিব। মাজনী আৰু হ'ল মাজনী আৰু শুন, তোমালোকে ভালকে থাকিবা দেই, আৰু সময়মতে কিতাপ পঢ়িবা, আৰু খোৱা বোৱা পাহৰি নাযাবা, বাজেটতে দৌৰি নাথাকিবা, ঠিক আছে? তুমি ওলালা, তোমাৰ কাৰণে পানী আনিছিলো, ইয়াৰ লাগিলে ৰাস্তাত খাই ল'বা, আৰু সময়মতে খোৱা বোৱাবোৰ কৰিবা হা। ঠিক আছে, পাহৰি নাযাবা খাবলৈ। হ'ব দিয়া, মই গৈ থাকোঁ। মা, মা, মোৰ যাব হ'ল নহয়, শুয়ে আছো। ডাঙৰ তই ওলালি কৃষ্ণ যা উপায়, ঈশ্বৰে তোৰ মংগল কৰক, দীৰ্ঘায়ু হওক। ঠিক আছে মা। মাজনী আৰু শুনটো, তোমালোকে ভালকে থাকিবা দেই। আপুনিও ভালকে থাকিব। ঠিক আছে, আমি ভালকে যাব দেই। ঠিক আছে মা, থাকিব। যা বোপাই, ভালকে থাকিবি দেই। তুমি ভালকে যাবা দেই, ভালকে খোৱা বোৱাবোৰ কৰিবা। হ'ব দিয়া, তুমি ভালকে থাকিবা আৰু মাক ভালকে চাবা দেই। মই এতিয়া আহিলোহে, বাই। বাই বাই। বোৱাৰী, বোৱাৰী, চাহ টিপি দেচোন, বাৰাণ্ডাতে বহিছো। ৰাতিপুৱা পৰতো চাহ টিপি খাবলৈ বৰ মন যায়। কৃষ্ণ প্ৰভু। মুখখন আছে মোৰ কি কাম বন নাই নেকি? খাবলৈ দিছো খাবি, শুবলৈ দিছো শুবি, আৰু মোক চিঞৰি নাথাকিবি। পুতেৰে কৈছে ভালকে চাবলৈ, তোক ভালকে চাম ৰ বুঢ়ী। নহয় বোৱাৰী, মোৰ চাহ টিপি খাবলৈ মন গৈছিল। এইবাৰ চাহ খাবলৈ মন গল। মোৰ সময় নাই চাহ তাহ দিবলৈ। আজি মোৰ ভন্টি আহিব, আৰু শুন, তাই যাতে কোনো কাৰণতে অসুবিধা নাপায়। মা, কি হ'ল ইমানকে চিঞৰ বাখৰ কৰি আছিলে যে? কি আইতাৰ কিবা হ'ল নেকি? কি হ'ল? মই কিবা এটা কৰি আছো দেখা নাই? মোক ডিষ্টাৰ্ব কৰি নাথাকিবা। মা, আইতা ক'ত গ'ল? ভাই, মই আইতাৰ ওচৰত যামগৈ, আইতাক সাধু শুনাব। আইতা, মোক সাধু শুনাব লাগিব। শুন। আইতা শুনাম দেই। শুন, মই সাধু এটা কম এতিয়া দেই। মই না গাখীৰ দিছো, তোমালোকে ডাইনিঙলৈ আহা, সোনকালে আহা। আইতা, মই গাখীৰ নাখাওঁ। আপুনি মোক সাধু শুনাই ল'ব লাগিব, তেতিয়াহে খাম। ময়ো নাখাওঁ। আপুনি আমাক সাধু শুনাব লাগিব। শুন, মই না তহঁত দুটা গাখীৰ গিলাচ খাই লগে যা। খাই ল'লে মই সাধু শুনাম দেই, নহ'লে মায়ে গালি দিব নহয়। দে বোপা, যোৱা। হ'ব আইতা, আমি আহিছোঁ, কিন্তু তুমি শুনাবই লাগিব দেই। বল ভাইটি, যোৱা। কঁকালটো বৰ বিষাইছে পাই, অলপ জিৰাই লওঁ। কৃষ্ণ প্ৰভু।
এই বুঢ়ীজনীয়ে মোক জ্বলাই মাৰিছে আৰু ইহঁতকেইটাও মোৰ কথা অকণমানো নুশুনা হৈছে। কৃষ্ণ চাহকণটো নিদিলেই ভাতকেইটা কেতিয়া পাম জানো, দিবলৈ নিদিয়ে। ঐ ভাতগাল খা। হ'ব দে বোৱাৰী, খাইছো। অ' পেহী, এটা কথা ন, মোক কেনেকুৱা লাগিছে বাৰু? তোক বৰ ধুনীয়া লাগিছে। মোক বা কেনেকুৱা লাগিছে? বৰ ধুনীয়া লাগিছে। মই কালি বিউটি পাৰ্লাৰৰ পৰা আহিছো। হয় অ' জাতিলাটো কলৈ নিয়ম? এই মায়ে জাতিলাটো সৰকানৰ ঘৰত দিব কৈছিলে, সেই দি থৈ আহোগে। তই যা, মোৰ লখা চেপত আহিব লগা হৈছে নে? অ' পেহী, ভাল প্ৰেমত পৰিছে দেই, লাগি থাক। মই যাওঁ। অ' যা যা, ময়ো যাওঁ। যা যা যা, যৌৱনে আমনি কৰিছ। যৌৱনতে প্ৰেম হয়, সকলোৱে কয় প্ৰেম প্ৰেম বুলি কিয় নিঠুৰুৱা হয়। ডাঙৰ হয়, তই টিউটিৰ পৰা কেতিয়া আহিবি? তোলৈ বৰ মনত পৰিছে, তোৰ মাতটো শুনিবলৈ মোৰ বৰ মন গৈছে। কৃষ্ণ, কি কৰিছা? অ' সিহঁতকেইটা ৰুমতে খেলি আছে। মাক ভাত দিছো। মাৰ কাৰণে মাংস অকণমান আনিছিলো। মায়ে কিন্তু মাংস বৰ ধুনীয়াকৈ খাইছে দেই, জোল অকণ বেছিকৈ খাইছে। অ' দিছো। অ' মায়ে ভাতকেইটা খাই লওক, তাৰপিছত মই কল কৰি মাৰ লগত কথা পতাই দিম, হ'বনে? ঐ বুঢ়ী, পুতেৰে ফোন কৰিছে। ভাত কিহে খাইছ সুধিলে মাংসৰে খাইছো বুলি কবি, কথাষাৰ মনত ৰাখিবি। অ' দিছো। অ' ডাঙৰ, মোৰ ভালে বোপা, তোৰ ভালনে? অ' তই ডিউটি ভালে আছ? অ' মোৰ বোৱাৰীয়ে মোক ভালকৈ মাংস দিছে। অ' কোমল কোমল চাই দিছে। মই বৰ ভালকে আছো বোপা, তই চিন্তা নকৰিবি। অ' এই কাহটো বৰকে ধৰে আকৌ। উশাহ লোৱাত ভালেই হৈছে বোপা। অ' তই ভালকে থাকিবি দেই বোপা। ঠিক আছে দিয়া, এতিয়া ৰাখিছো হা। অ' ভণ্টি, তই আহিলি? ভণ্টি, বাটত কিবা অসুবিধা হ'ল নেকি আহোঁতে? নাই নহয় বা, একোৱে হোৱা নাই। অ' বা, তোমাৰ ডাঙৰ পেপাৰটো ক'ত গ'ল? দেখা নাই যে। ডাঙৰ পেপা মানে অ' বুঢ়ী সেইজনী। অ' সেইজনীয়ে। কঁকালটো বৰ বিষাইছে অ', গাটো বৰ বিষাইছে। কৃষ্ণ পৰো। আকাশত শুনিছো গোবিন্দৰ নাম। অ' বা, মইনাহঁত ক'ত গ'ল? মইনাহঁতক দেখা নাই যে। কৃষ্ণ প্ৰভু। আইতা, তুমি কেলে কান্দিছা? আইতা, তুমি কেলে কান্দিছা? মায়ে কিবা ক'লে তাইক ন, তুমি চিন্তা নকৰিবা, আমি আছো নহয়। কিয় চিন্তা কৰি আছা? মোৰ একো নাই হোৱা শুন, মোৰ একো হোৱা নাই। মোৰ গা বিষ হৈছে, খুব চৰ্দি জ্বৰ হৈছে যে, সেইটো কাৰণে এনেকুৱা লাগিছে। মোৰ গাটো বিষ হৈছে যে, মই অলপ বিচনাত পৰি দিওঁ। হয়। আইতা, গাটো অলপ পিটিকি দিওঁ। আইতা, আপোনাৰ গাটো অকণমান মালিচ কৰি দিওঁ। বৰ গা বিষ অ'। বা, অ' বা, মইনাহঁতে লেতেৰি বুঢ়ীজনীক মালিচ কৰি দিছে। মইনা, ঐ বুঢ়ী, তোৰ গাটো যে
এই লেতেৰা গাটো মালিচ কৰিবলৈ লগাই দিছ মোৰ ল'ৰা ছোৱালীকেইটা কি তোৰ চাকৰ নেকি মই নামি আমি নিজেই মালিচ কৰিছো আমাৰ নিজৰে আইতা লোকৰ আইতা নহয় নহয় সোনকালে নামা বুলি কৈছো নহয় নামা যা মইনা ফুল যা যোৱা সিহঁত আছে ভাল তোমাৰ ডিউটি নাই নেকি আজি মাৰ গাটো ভাল নাছিল এতিয়া অলপ ভাল পাইছে ভালটো হ'বই মই দিনে ৰাতিয়ে গা মালিচ কৰি দিছোঁ টোপনি ক্ষতি কৰি আৰু দৰৱ সময়মতেই খুৱাইছোঁ এতিয়া নালাগে মা শুই আছে পিছত পাতিলেও হ'বনে হ'ব দিয়া বাই বোৱাৰী পানী এগিলাচ দিয়াচোন কুহুমীয়া গৰম পানী এগিলাচ দিয়াচোন গোখানী মাতো তই কেতিয়া আহিলে তোৰ ভালনে পানী গিলাচ খা মোৰ এতিয়া উত্তৰ দিবলৈ সময় নাই এই কুলক্ষণী বুঢ়ীজনীক এনেকৈয়ে শাস্তি দি দি মাৰিব লাগিব কৃষ্ণ ভগৱান এয়াই মোৰ জীৱন নেকি এয়াই মোৰ জীৱন নিবাৰ ভগৱান লোকে যে পুতেক আহিম বুলি কৈছিলে এতিয়ালৈকে নাহিলে আশা দি নিয়কা কৰিলে ঐ কালি কমলা পেহী দেখোন কমলা পেহী ঐ কান্দি আছে বলচোন বল মনে শুনিছো বলচোন বল কি হৈছে চামগৈ পেহী কেলে কান্দিছ তই ইমান ডাঙৰ বেগ চেগ লৈ কলৈ যা লখা পুতেক আহিম বুলি কৈছিলে নাহিলে মই ঘৰলৈ যাব নোৱাৰো মোৰ পিতাই তালৈ কাটিব এতিয়া আমি জানিমগে ন এতিয়া বলচোন এই আমাৰ যে বডি যে গাত বেয়া নহয় চামগৈ তাৰপিছত আপোনাৰ ঘৰত বা কি বুজাই পাৰে সোমাব দিব আমি কম বল বৰ্মা 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 আছেনে বৰ্মা খবৰটো পাই আহিছিলো আকৌ গাঁৱটো ভাল পাইছ তহঁতি আহিলে অকমান ভাল পাইছো তহঁতি বগে যা নবহ নাই নেকি না আমি নবহো আছে নবৰ ভিতৰতে আছে নেকি জানো অকণ বগে যা আমি বহিছো বা আজি ঘৰলৈ যাম যে মনটো বৰ ভাল লাগিছে তই ভালকে যাবি দেই গাড়ীত আৰু গৈ পায়ে ফোন কৰিবি কিন্তু হ'ব যোৱা তোমালোক কেতিয়া আহিলা অলপ দেৰি হ'ল ৰবা দেই মই ভণ্টি যাবলৈ আছে আগুৱাই দিওঁ তাৰপৰা আহি পেলাই চাহ কৰি আছো আমি যাওঁৱেই এই বৰমাৰ গাটো বেয়া হৈ খবৰ ল'বলৈ আহিলো যাওঁ বোৱাৰী কুহুমীয়া গৰম পানী অকমান দিবাচোন
বোপা বোপা ঐ মইনা মইনা শুন মইনা মইনা দেউতা আপুনি মা ক'ত মাতি আনা আইতা ক'ত মইনা এসপ্তাহমান হ'ল আইতা ঘৰত নাই যা তুমি মাক মাতি আনা মা অ মা মা দেউতা আহিলে মা দেউতা আহিলে কি দেউতা আহিলে কি হ'ব এতিয়া তেওঁ ছমাহৰ পিছত আহিম বুলি কৈ আজি আহিলে আপুনি আহিলে আহিলো মা ক'ত মা বাহিৰত আছে চাগে মই সুধিছো মা ক'ত ৰ'ব আপুনি বহকচোন মই আপোনালৈ পানী আনিছো ৰবা মা তই ভিতৰলৈ সোমাই আহ ডাঙৰ ডাঙৰ বোৱাৰী খেতি কোমল নাই ডাঙৰ মই নিজে ওলাই গৈছো ডাঙৰ বোৱাৰীকতো একো নকৰে তই মোৰ মাক এনেকুৱা ব্যৱহাৰ কৰিলি তোৰ নিচিনা এজনী ঘৈণী মোৰ লগত থাকিব নালাগে তই ওলাই যা ঘৰৰ পৰা ডাঙৰ তই কিয় বোৱাৰীক মাৰিছ বোৱাৰীক কেলৈ মাৰিছ মা তই আগৰ দেচোন ডাঙৰ বোৱাৰীক নামাৰিবি ডাঙৰ ডাঙৰ বোৱাৰীক একো ভুল নাই নহয় তই বোৱাৰীক কিয় মাৰিছ তই বোৱাৰীক নামাৰিব বোপা তই বোৱাৰীক নামাৰিবি মা মই আপোনাক বহুত অত্যাচাৰ কৰিলো মোৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আপুনি ওলাই গ'ল আপুনি ওলাই যাব নালাগে মা মই ওলাই যাম মা মোক মাফ কৰি দিয়ক মই আৰু আপোনাক কেতিয়াও অত্যাচাৰ নকৰো ক্ষমা কৰি দিয়ক মা মই আপোনাক কেতিয়াও অত্যাচাৰ নকৰো মই ঘৰ এৰি গুচি যাম মা মা মুনু মই না তোমালোকে মাইনাক চাবা মই যাওঁ বোৱাৰী কলৈ গৈছে যাব নালাগে বোপা ঐ বোৱাৰীয়ে ভুল বুজি পাইছে বোৱাৰীয়ে ভুল স্বীকাৰ কৰিছে বোৱাৰী কলৈ যাব নালাগে মা তুমি যাব নালাগে মই হাত দিছো মই আৰু মা কেতিয়াও অত্যাচাৰ নকৰো মই আপোনাক কথা দিছো মোক ক্ষমা কৰি দিয়ক ঠিক আছে হ'ব ব'লা এতিয়া আমি ভিতৰলৈ যাওঁ মা